নমস্কাৰ সকলোকে আমি আজি বিশেষ দিন আজি 1 তাৰিখ যেহেতু অসম দিৱস হয় গতিকে আমি চেন্নাই অসম ভৱনৰ পৰা ওলাইছো লাহেকে ৰাজ ভৱনলৈ তামিলনাডু গভৰ্ণমেণ্টে অৰ্গেনাইজ কৰিছে অসম দিৱস গতিকে আমি তালৈ ওলাইছো আমাৰ লগত কেনেকৈ গৈছো কি কৰিছো কেনেকৈ আমি অসম দিৱস উদযাপন কৰিছো তাৰে এটা থুলমূল ধাৰণা আপোনালোকক দিবলৈ যত্ন কৰিম এয়া আমাৰ ভকত আহি পাইছে যে বহুত দূৰ অতিক্ৰম কৰি পেলাই অসম দিৱস উদযাপন কৰিব তামিলনাডু ওলাইছো আমি সকলোৱে নেকি কয় লেটছ গো ভিডিঅ'টোৰ আৰম্ভণিতে কোৱা হৈছে যে 1 তাৰিখ অসম দিৱস বুলি আজি 1 তাৰিখ হয় যদিও 1 তাৰিখ আজি নাগালেণ্ড ষ্টেটহুড ডেহে হয় আমাৰ অসম দিৱস অহা কাইলৈহে মানে 2 তাৰিখে চুকাফা দিৱস যিহেতু তামিলনাডু গভৰ্ণমেণ্টে একেলগে দুইটা দিৱস উদযাপন কৰিছে আছাম এণ্ড নাগালেণ্ড ষ্টেটহুড ডে বুলি গতিকে আমি তালৈ ৰাওনা হৈছোঁ চেন্নাইত যিহেতু এইকেইদিন চাইক্লনৰ প্ৰভাৱ পৰিছে গতিকে এনি টাইম ইয়াতে বৰষুণ হৈয়ে আছে এয়া আমি পালোহি লোকভৱন আগতেতো ৰাজভৱন আছিলে এতিয়া সকলো দেশৰ যিবোৰ ৰাজভৱন আছিলে সকলোবোৰ লোকভৱন কৰি দিলে এই ৰাজভৱনলৈ সোমাই আহি আমি পালোহি ৰাজ্যপাল সকলোকে গ্ৰিটিংছ জনাইছে আৰম্ভণিতে অনুষ্ঠানৰ শুভাৰম্ভ বন্তি প্ৰজ্বলনেৰে হয় মাননীয় ৰাজ্যপাল ডাঙৰীয়াই বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰে আৰু অসম এছ'চিয়েশ্যনৰ প্ৰেছিডেণ্ট গৌতম দেউৰীদাই বন্তি প্ৰজ্বলন কৰে Cultural troops who are here to showcase a facet of the cultural life of these two beautiful states, people of these two beautiful states, and my dear students present here. On the occasion of the Statehood Day of Assam and Nagaland, I extend my warmest greetings and best wishes to all my brothers and sisters from Assam and Nagaland in the respective states, in Tamil Nadu, in the whole of country and wherever they are in the world. Friends, we started this celebration of a Statehood Day and the initiative of Prime Minister Narendra Modi. Because what we noticed that after independence, with the creation of more and more states, people have started becoming state-centric and not much aware of the rest of the country. The diversity of this beautiful country called Bharat, India. As we come together to celebrate the Statehood Day of Assam and Nagaland, Statehood Day is not only an occasion to commemorate historical milestones, it is also an opportunity to reaffirm our collective commitment to national integration, development, cultural exchange and mutual respect. His Excellency Shri R, the Honorable Governor of Tamil Nadu. আৰু এই অনুষ্ঠানতে আমাৰ দুগৰাকীকৈ অসমীয়াক বিশেষভাৱে সন্মান যচা হয় ৰাজ্যপাল মহোদয়ৰ তৰফৰ পৰা আমাৰ জেনেৰেল ছেক্ৰেটাৰী চাংচাক গগৈ ডাঙৰীয়াক ৰাজ্যপালে সন্মান যাচে আৰু লগতে আমাৰ পিতামহ চেন্নাইৰ পিতামহ মনোজ কুমাৰ শৰ্মা ডাঙৰীয়াক ছ'চিয়েল ৱৰ্কৰ কাৰণে সন্মান যাচে দুয়োগৰাকী ব্যক্তিলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ এইখিনিতে এটা খুব ইণ্টাৰেষ্টিং ঘটনা ৰাজ্যপাল ডাঙৰীয়াই জাপিটো দেখি আগতে জাপিটো পিন্ধাব দিলে আৰু তাৰ পাছতহে গামোচাখন পিন্ধিব খুজিলে গতিকে এইটো সকলোৱে জানে যে জাপিটো আগত দিলে গামোচাখন দিলে জাপিটো অকণমান আনষ্টেবল হৈ যায় তো সেয়ে হ'ল আমাৰ লগতো তেখেতে জাপি আৰু গামোচা খুব ভাল পায় Get
আৰু এনেকৈ খুব সুন্দৰকৈ অসম দিৱস উদযাপন হৈ যায়। এইগৰাকী হৈছে নৰ্থ ইষ্ট এছ'চিয়েশ্যনৰ প্ৰেছিডেণ্ট চেন্নাইৰ। তেখেতক এটা সৰুকৈ সন্মান যাচিলোঁ। তামিলনাডুৰ চেন্নাইৰ দৰে ঠাইত আমি অসম দিৱস উদযাপন কৰিবলৈ পাই বহুতেই সুখী। বিভিন্নজন অসমীয়া সমবেত হোৱাৰ লগতে গভৰ্ণৰ ছাৰে দিয়া সুবিধাকণৰ বাবে তেখেতক অশেষ ধন্যবাদ। অনাগত দিনত ইয়াতকৈ ভালকৈ আমি অসম দিৱস উদযাপন কৰিম বুলি আশা ৰাখিলোঁ। যিহেতু আমি প্ৰৱাসী অসমীয়াসকল সদায় এক হৈ থাকিব লাগিব চেন্নাইত, গতিকে সকলোকে আহ্বান কৰিলোঁ এইবাৰকৈ অহাবাৰ যাতে আমি অতি গাম্ভীৰ্যপূৰ্ণভাৱে অসম দিৱস চেন্নাইত উদযাপন কৰোঁ। ধন্যবাদ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে। জয় আই অসম, জয় হিন্দ, জয় জুবিন দা।